ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিছিলে লিংক হৈছে নে নাই এটা ক্লিক কৰি আপোনালোকে এতিয়া চাব পাৰিব লিংক হৈছে নে নাই হাই ডিয়াৰ ভিউয়াৰ্স আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ যত্ন কৰি আছো যে আপোনালোকে কিছুদিন আগতে যে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিছিলে লিংক হৈছে নে নাই এটা ক্লিক কৰি আপোনালোকে এতিয়া চাব পাৰিব লিংক হৈছে নে নাই কেনেকৈ চেক কৰিব আপোনালোকক দেখুৱাই দি আছো তো বন্ধুসকল আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ সাৰ্চ বাৰত nvsp.in লিখি সাৰ্চ কৰি দিব তাৰ পিছত ওপৰত যেটো লিংক আছে from submission for Assam, Bihar, Goa and Uttarakhand please click on এইটো অপচনত ক্লিক কৰি দিব এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ইন্টাৰফেসটো ওপেন হৈ যাব আপুনি ইয়াতে চাব from 6 registration new portal from 6A from 6B আপুনি এটা হি from 6B ক্লিক কৰি দিব তাৰ পিছত আপুনি ইয়াতে আহি আপুনি from 6B ক্লিক কৰি দিব 6B ক্লিক কৰি দিলে আপুনি গম পাব আপোনাৰ আধাৰ কাৰ্ডৰ লগত ভোটাৰ আইডি লিংক হৈছে নে নাই যদি লিংক হৈছে তেন্তে আপোনাৰ এনেকৈ পিডিএফ নাহে আৰু যদি লিংক হোৱা নাই তেন্তে আপোনাৰ অটোমেটিক পিডিএফ এখন আহি যাব পিডিএফ টো ডাউনলোড কৰি লৈ আপুনি প্ৰিন্ট আউট কৰি লৈ এটো পিডিএফ ফৰ্মটো ফিল আপ কৰিব ইয়াতে দিয়া আছে ফৰ্ম আপুনি এই ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰি আপোনাৰ ভিএলৰ ওচৰত জমা দিব লাগিব ইয়াতে কি ডকুমেন্ট লাগিব আপোনালোকক দেখুৱাই দি আছো চাওক ইয়াতে প্ৰথমতে আপোনাৰ ভোটাৰছ জনৰ নাম লিখিব লাগিব এটো ওপৰত যেটো আছে ঘৰ আছে এইটো ঘৰত আপোনাৰ ভোটাৰছৰ নাম লিখিব লাগিব তাৰ পিছত এই ভোটাৰৰ সমষ্টিটোৰ নাম লিখিব লাগিব এইটো ঘৰত তাৰ পিছত ইয়াতে ভোটাৰৰ নাম্বাৰ কেটা লিখিব লাগিব এপিক নাম্বাৰ যেটো কয় এপিক নম্বৰ এইটো ঘৰত লিখিব লাগিব এই ঘৰকেটাত এপিক নম্বৰ লিখিব লাগিব তাৰ পিছত ইয়াতে আহি এই ব্যক্তিগৰাকীৰ আধাৰ কাৰ্ড নম্বৰ লিখিব লাগিব আৰু যদি আধাৰ কাৰ্ড নাই এটো বক্সত টিক চিন দিব লাগিব 2 নম্বৰ বক্সত টিক চিন দি তাৰ পিছত তলফালে চাব যদি ব্যক্তিগৰাকীৰ এমজি এনৰেগা জব কাৰ্ড আছে ইয়াতে টিক চিন মাৰি দিব লাগিব আৰু যদি বেংক পাসবুক আছে তেন্তে ইয়াতে বেংক পাসবুকৰ টিক চিন মাৰি দি এইকেটাত যিকেটা বস্তু আছে ডকুমেন্ট আছে ইয়াতে এইকেটা যদি আপোনালোকৰ আছে তেন্তে এইকেটা যদি ডকুমেন্ট আপোনালোকে দিব বিচাৰে তেন্তে এইকেটা বক্সত টিক চিন মাৰি দি তাৰ পিছত আপুনি এই ডকুমেন্ট সমূহ জেৰক্স কপি দিব লাগিব এই জেৰক্স কপি দি তাৰ পিছত ইয়াতে তলতে চাব সিগনেচাৰ অফ দি ইলেক্টৰ্ছৰ ভোটাৰৰ জনৰ ইয়াতে সই কৰিব লাগিব সিগনেচাৰ কৰিব লাগিব আৰু তাৰ পিছত ইয়াতে এটো বক্সত চাব ভোটাৰছৰ নামটো ইয়াতে আকৌ লিখিব লাগিব আৰু যদি ইমেল আছে ইমেল দিব লাগিব অন্যথা ফোন নম্বৰটো ইয়াতে দিব লাগিব আৰু ভোটাৰৰ ঠাইখনৰ নাম ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে তাৰিখটো দিব লাগিব আৰু যিসকল নেকি অলৰেডি লিংক হৈ গৈছে হেকলক এনেকৈ দেখুৱাব warning EPIC number already linked please try again with different EPIC এনেকৈ দেখুৱাব তো বন্ধুসকল ভিডিওটো বেছি কৈ শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ৰাখিব নতুন আপডেট পাবলৈ থ্যাঙ্কস ফৰ ওয়াচিং জয় হোম